वैसे मेन मंदिर में क्यों नहीं जा सकते? मेन मंदिर पे ही तो बवाल है। क्या हो गया? वहाँ जैसे ये है कि जो बाबरी वाला नहीं टूटा था। हाँ। सफर कैसा है ये सफर, मंजिलों की ना है कोई खबर। गुड मॉर्निंग गाइस, आज आमार टार्गेट हल 500 किलोमीटर। सो আমি গোটেই ৰেডি কৰি ল'লোঁ। এতিয়া আমি ওলাই যাম আৰু চাহটো খাই লওঁ। তাৰপিছত আমি ডাইৰেক্ট লক্ষ্ণৌ যাম। 10 ঘণ্টা আজি আমি বাইক চলাব লাগিব। চ' বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোকক অলপ বাহিৰৰ পৰিৱেশটো দেখাই দি আছোঁ। এইখিনিত আপোনাৰ মুজাফৰপুৰৰ ষ্টেচন হয় আৰু আমি তাৰ ওচৰতে আছিলোঁ। তো বলক, যিহেতু দেৰি হৈছে আমি গৈ থাকোঁ। বলক 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 বলক। যিহেতু বহুত দূৰ যাব লাগিব, চ' তেলটো ভৰাই ল'লোঁ আৰু বলক এতিয়া আগলৈ গৈ থাকোঁ। মটকা চাই স্কুল 3টা বজাত ছুটি হয় আৰু जो मर गया उनके आत्माओं को शांति मिले बस। रेनकोट ওলাই ল'লোঁ। এতিয়া ৰেইনকোটটো পিন্ধি লওঁ কাৰণ আগত বৰষুণ দিছে। চাওক এইফালে সেই আগত বহুত বৰষুণ দেখা পাই আছোঁ, ইয়াৰ পৰাই দেখা পাই আছোঁ। 12 নম্বৰ টোল গেট হয়। বৰষুণ পূৰা ষ্টাৰ্ট হৈছিল উত্তৰ প্ৰদেশত। আমি এণ্ট্ৰি মাৰিছোঁ উত্তৰ প্ৰদেশৰ এইটো ফাৰ্ষ্ট টোল গেট হয়। তো গাইজ আমি ফাইনেলি গোৰখপুৰ আহি পালোঁ। এতিয়া আগত যাওঁ, আগত যাই কিনে লেফ্ট ছাইডত আছে লক্ষ্ণৌ ৰোড। চ' আমি এতিয়া যাওঁ আৰু লগ কৰি আহোঁ। চলো। তো ইয়াতে আমি মেইন তিনিআলি পালোঁ। ইফালে গোৰখপুৰ হয় আৰু ইফালে লক্ষ্ণৌ হয়। চ' বৰষুণে বেয়া খেদিছে মানে আজি, সেইকাৰণে অলপ সোনকালে আহি পাইছোঁ গোৰখপুৰলৈকে। তো আমি ইফালে নাযাওঁ, ইফালে কিবা টেম্পল এটা আছে মহায়োগী গোৰখনাথ চিভিল টাৰ্মিনেল। তো আমি লেফ্ট ছাইড মাৰি দিলোঁ। গোৰখপুৰৰ পৰা নাযাওঁ, আমি যাম ডাইৰেক্ট লক্ষ্ণৌ। চলো, আৰু 5.5 ঘণ্টা দেখাইছে। অযোধ্যা আৰু 143 কিলোমিটাৰ যাব লাগিব। এই গামোচাটো চাওক, যেতিয়া মন্দিৰৰ পৰা ওলাইছিলোঁ নতুন গামোচা বান্ধি লৈছিলোঁ। ইয়াত এনেকুৱা লেতেৰা হৈছে, আপোনালোকে অনুমান কৰিব পাৰিছে কিমান ধূলি চুলি। একচুৱেলি মেইনলি সেই আপনার बिहारते बेसी धूली। वैसे भैया यहाँ पे अयोध्या में जाने का परमिशन नहीं है ना अभी? अयोध्या परमिशन है? अभी नया कुछ मंदिर बना रहा है ना, तो बोलता है कि मंदिर नहीं जा सकते। हाँ वो सुना था। हनुमानगढ़ी जा सकते हैं। ओके। और वहाँ जो नदी है वहाँ जा सकते हैं, नहा सकते हैं। वैसे मेन मंदिर में क्यों नहीं जा सकते? मेन मंदिर पे ही तो बवाल है। क्या हो गया? वहाँ जैसे ये है कि जो बाबरी वाला नहीं टूटा था, हाँ। वही वाला प्रॉब्लम वहाँ अभी भी चल रहा है। ओके। लेकिन अब तो आ गया हम लोग के पक्ष में। ओके। तो अभी क्या है, वहाँ निर्माण कार्य चल रहा है, इस कारण वहाँ घेरा हुआ है। जा सकते हैं जो दर्शन करने। ओके, अच्छा। 20 টকাৰ গোটেইখিনি দিছিল, কিন্তু আমি 4টা ল'লোঁ। মাইকৰ এডাল ভাঙি গ'ল, সেইটো পাইনে নাই। আৰু যদি লক্ষ্ণৌত নাপাওঁ দেন দিল্লীৰ পৰাই ল'ব লাগিব। প্ৰব্লেম ৰাতি 7টামান বাজিছে আৰু যদি আমি লক্ষ্ণৌত যাব খোজোঁ দেন 12টামান বাজি যাব। ইমান ৰাতিলৈকে নকৰোঁ, ভাবিছোঁ ওচৰতে হোটেল পালে থাকি দিম। আমি বস্তিলৈকে যাম, 20 মিনিটৰ ৰাস্তা ইয়াৰ পৰা। ধৰক 7:30মান বজালৈকে আমি বস্তি পাই যাম। লক্ষ্ণৌলৈকে যাওঁ দেন 12টা বাজিব আৰু 12টা বজাত এডিটিং কৰোঁতে হয়তো ৰাতিপুৱা 5টা বাজি যাব। তো কালিলৈকে আকৌ দিল্লী যোৱা নহ'ব। বস্তিৰ পৰা দিল্লীলৈকে 13 ঘণ্টা যাব লাগিব। চ' আমি কাইলৈ ভাবিছোঁ মৰ্ণিং 5টামান বজাতে আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। সেইকাৰণে কালি যোনটো ব্লগ হ'ব দিল্লী, মানে বস্তিৰ পৰা দিল্লীলৈকে, সেইটো ব্লগ আপোনালোকে চাব। আৰু সঁচাকৈ সেইটো 13 ঘণ্টাৰ যোনটো জাৰ্ণি হ'ব বহুত টাফ হ'ব, বাট
আমি দিল্লীলৈকে যাব লাগিব আজি সেইকাৰণে সোনকালে শুই যাম বুলিয়ে ওচৰতে আজি থাকিম বুলি ভাবিছোঁ তো গাইজ আমি বস্তি পাই গ'লোঁ হোটেল বিচাৰিব লাগিব হোটেল বিচাৰি লওঁ তাৰপিছত আপোনালোকক ডাইৰেক্ট হোটেলতে দেখাই আছোঁ বলক গাইজ ইয়াতে ষ্টেচনৰ ওচৰত ৰুম থকা বুলি কৈছে তো आपका शॉप है ना हाँ मेरे नाम से है प्राइस बढ़िया ये खरीदा इसका प्राइस 1770 रुपया ओके तो हाँ डिस्काउंट में कर दिया बढ़िया आइए और विजिट कीजिए बहुत सारे ये सब बहुत सारे मोबाइल है बहुत कम रेंज लगा है हाँ बहुत कम में नाम बता क्या नाम है सब्सक्राइब कर लेंगे हाँ कर लीजिए IV स्टूडियो करके आईवी स्टूडियो हाँ जी IVEY आपका नाम सिमरन जायसवाल IVEY बाय 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 फाइनली रूम मिल गया हम लोगों को তো ফাইনেলি ৰুম আহি পাই গ'লোঁ আমাৰ বহুত ৰুম বিচাৰিলোঁ কিন্তু ভাল ৰুম পোৱা নাছিলোঁ এটা পাইছিলোঁ 700 টকা কিন্তু সেইটো বাইকৰ পাৰ্কিং ভাল নাছিল কাৰণে আমি তাতে নাথাকিলোঁ ৰুমটো চালিয়ে বাৰু এতিয়া বাকী আমি ফ্ৰেছ হৈ লওঁ বহুত ভোকো লাগিছে ভাতটো খাব লাগিব আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব আৰু কাইলৈ ভিডিঅ' আহি আছে ঠিক আছে বাই বাই এণ্ড গুড নাইট গুড মৰ্ণিং গাইজ আজি আমাৰ জাৰ্ণিৰ 4th ডে হয় তো আমি যোৱাকালি ৰাতি এইটো হোটেলত আছিলোঁ হোটেল ভাইবা তো ইয়াৰ পৰা এতিয়া আমি ওলাই যাওঁ আজি আমি যাম আগ্ৰাত তো তাৰ পৰা কাইলৈ দিল্লীলৈ যাম কিন্তু অৱস্থা চব এয়া আমি বিৰিয়ানী খাই আছোঁ অনলি 60 ৰুপিছত মজা বিৰিয়ানী টায়াৰ্ড হোগা না পুৰা চলিছে चाय पी लो चाय पी लीजिए चाय नहीं चाहिए हम बहुत जन है आगरा लखनऊ एक्सप्रेस जाएगा लौट के आइएगा तो एक लौट के आना ही है हाँ आना है आज जरूर आएंगे बहुत प्यार लगा यहाँ पे आके बाय बाय মানুহবোৰ একচুৱেলি বহুত সমস্যা নহয় য'ত য'ত গৈছোঁ আৰু যাৰ যাৰ লগত কথা পাতিছোঁ চবে ভালকৈ কথা পাতে আৰু বহুত ভাল ৰেচপন্স দিয়ে ক'ত হয় বস্তুত আমি ফাইনেলি হাইৱে পাই গ'লোঁ তাৰ পৰা ওলালোঁ অসমৰ পৰা লাডাখ যাত্ৰাৰ 13 নম্বৰ टूल गेट आसाम से आए पूरा अच्छा आसाम से आए हैं हाँ लद्दाख जाना है लद्दाख जाना है सफर कैसा है ये सफर मंजिलों की ना है कोई खबर सफर कैसा है ये सफर मंजिलों की ना है कोई खबर আমি বৰ্তমান লক্ষ্ণৌ চিটিত আছোঁ সঁচাকৈ মজা লোকেশ্যন ইয়াতে আৰু বহুত ক্লিন হয় লক্ষ্ণৌ চিটি আৰু বহুত কি ক'ম আৰু ৰাস্তাবোৰ চালিয়া মানে লক্ষ্ণৌত BBD ইউনিভাৰ্চিটি আৰু ইয়াতে লিখা আছে BBD গ্ৰীণ চিটি অলপ আগত যাওঁ আৰু আগত দেখাই আছোঁ লক্ষ্ণৌ চিটি পূৰা মাজত সোমাই যাম আৰু আপোনালোকক পূৰা দেখুৱাম লক্ষ্ণৌ চিটি এইটো গেট 3 হয় ইফালে আছে আৰু ইমান মস্ত এৰিয়া মানে উচ্চ ন্যায়ালয় ইমান ডাঙৰ এৰিয়া বনাইছে আৰু সব চালিয়া চালিয়া বিল্ডিং মানে ৱাও ইমান চালিয়া বুলি মই আগতে গম পোৱা নাছিলোঁ দেই চিৰিয়াছলি মই গ্ৰীণ চিটি বুলি কৈছে এনেই গ্ৰীণ চিটি কৰা 655 नंबर का बुलेट चला रहा है पुलिस वाले भैया चलाना पड़ेगा चलाना একদম না জাম আছে কিবা লেতেৰা আছে গোটেই ক্লিন চিটি সঁচাকৈ বাবকা চহৰ লক্ষ্ণৌত আহি সঁচাকৈ নবাবী টাইপৰ ফিলে হৈছে
কাৰণ ইয়াৰ ৰাস্তা আৰু লোকেশ্যনটো সঁচাই নাভাবি টাইপৰ হয়। ৱেলকাম টু লক্ষ্ণৌ। হেডকোৱাৰ্টাৰ হয় চেণ্ট্ৰেল কমাণ্ডৰ, টু কমন হস্পিটেল হয়। লক্ষ্ণৌ ইমান ডাঙৰ চিটিত এলটো 800 চলাই আছে, তো তাতকৈ মোৰটোৱে ভাল, কেটেন চলাওঁ মই। পূৰা ফ্ৰুটছ মাৰ্কেট এই ডাঙৰ মস্ত এৰিয়াটো আপোনাৰ ইক' পাৰ্ক হয়, বহুত ডাঙৰ এৰিয়া হয়। 3-4 কিলোমিটাৰমান হ'ব আৰু পূৰা এৰিয়াটো মানে 4 কিলোমিটাৰমান এইটো পাৰ্কে হয় পূৰা। ষ্ট্ৰীট ফুড পূৰা ম'ম' লাভাৰবিলাক আহক ইক' পাৰ্কৰ ওচৰত পূৰা ম'ম' খাই থাকক। নেতাজী ফেমিলি ৰেষ্টুৰেণ্ট, ইয়াতে আমি ৰুটি আৰু তৰকা খাই ল'লোঁ। তো এতিয়া আমি ইফালে যাব লাগিব, চিধা গৈ থাকোঁ দিল্লীলৈকে। 3 নম্বৰ গেটেদি সোমাব লাগিব। এইফালে 4 নম্বৰ গেটত গৈছিলোঁ, চ' এতিয়া 3 নম্বৰ গেটলৈকে যাওঁ আৰু ইয়াৰ পৰা ইয়াতে টিকেট ল'ব লাগিব। भैया दिल्ली जाना है। कहाँ? दिल्ली। दिल्ली हाँ जी। कितना किलोमीटर है टोटल? 302 किलोमीटर। तो पर किलोमीटर 1 रुपीज़ करके है ना, तो अभी 302 रुपया हो गया। हाँ तो 325 टका ना 302 टका है। एक्चुअली मिसा कथा কৈছিলে দাদাই, মানে ভাবছে আৰু আমি মক্কেললৈকে বুজি নাপাম। ধৰা পৰি গ'ল দাদা এতিয়া। तो दादा धरा पड़ गल। कैश नहीं, वही दिक्कत है। फ़ोन पे गूगल पे कर देते, QR दीजिए। एक्सप्रेस तो এনেকুৱাকৈ ফাল্টু কৰে দেই। এই গ'ল নাই 350 টকা কৰি দিলে বাইকখন চাই। তো এসা অবিয়া হয় বে। আমাক ঠকিব নোৱাৰে দেই। 325 आया ना? वैसे 302 रुपये आना चाहिए ना। 325 पड़ गया ना, पहले 300 पड़ता था, अच्छा पड़ गया है अपने से 325 रुपये हो गया। क्यों बढ़ा भैया? हमने तो सुना था, अच्छा हमने सुना था कि पर किलोमीटर 1 रुपीज़ करके होता है। 300 रुपये था तब, वही हिसाब से पड़ता था। ओके ओके। पड़ गया है अब तो ज़्यादा हो गया ना। ओ अच्छा ज़्यादा हो गया ना? हाँ बढ़ता रहेगा, हर साल पे बढ़ता है। ओ बढ़ा रहता है ना। अब 325 हो गया ना? अब 325 हो गया 300 से। अब आपके से अप्रैल में फिर बढ़ जाएगा, 350 रुपये हो जाएगा। अच्छा बढ़ता रहता है फिर। ओ बता रहता है ना। मैंने सोचा आपने ले लिया वो 325 रुपया। মাৰিলো অ ইয়াতে লিখা আছে 325 টকা। বেলেগ কিন্তু আমি বকিলোঁ, লাষ্টত যাই কিনে আকৌ বেলেগে ওলাল। আৰু দাদাজনে ক'লে নেক্সটত বোলে আকৌ বোলে বাঢ়িব পাৰে 350 টকালৈকে হ'ব। তো একো নাই, দাদাৰ ভুল নাই, এইটো আপোনাৰ তাতে CC কেমেৰাৰ তলত যিহেতু বহি আছে, তো তাতে আমাৰ পইচা মাৰিব নোৱাৰে। হা ইয়াৰ পৰা আৰম্ভ কৰিলোঁ বাইকৰ, এতিয়া 325 টকা দিব লগা হৈছে এইটো ৰাস্তাত জাষ্ট চলাবৰ কাৰণে। 300 কিলোমিটাৰ 302 কিলোমিটাৰ যাব লাগিব। 302 কিলোমিটাৰৰ কাৰণে 325 টকা দিব লগা হৈছে। আৰু এইটো ৰাস্তা দিয়ে যাম আমি দিল্লীলৈকে। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছিল 10টা বজাত আৰু এতিয়া বৰ্তমান বাজে 10টা। পূৰা 12 ঘণ্টা আজি কণ্টিনিউ চলালোঁ আৰু 8 ঘণ্টা চলাব আছে। টোটেল আজি 20 ঘণ্টা হ'ব, পূৰা ৰেকৰ্ড হ'ব আজি। ফাৰ্ষ্ট টাইম 20 ঘণ্টা আমি বাইক চলাম। আমি মেইন টাৰ্গেট হ'ল আমাৰ দিল্লীত যাব লাগে, তো দিল্লীলৈকে যাওঁ আৰু চাওক কিমান দূৰ। এতিয়া ৰাতি 10টা বাজিছে আৰু 8 ঘণ্টা চলাব লাগিব। চ' গৈ থাকিম, কোনো প্ৰব্লেম নাই, কাৰণ সেইকাৰণে আমি এই ভাল ৰাস্তাটো ধৰিছোঁ। পইচা যাওক কথা নাই আৰু ৰিক্স হ'ব নালাগে, কোনো জাম হ'ব নালাগে, বিন্দাছ যাতে যাই থাকিব পাৰোঁ। লক্ষ্ণৌ এক্সপ্ৰেছৱেটোত আপোনাৰ এটা প্ৰব্লেম হয়, এইটো চাওক, আপোনাৰ এইটো ঘৰ যে, এইটো ঘৰৰ পৰা যদি আলহী খাব এইটো পাৰত যায় জাষ্ট ধৰক 5 কিলোমিটাৰ দূৰত আছে বাৰু, যিয়ে নহওক এতিয়া বাইক লৈ যাব লাগে। এতিয়া তেখেতৰ এই 5 কিলোমিটাৰৰ কাৰণে এই 60 কিলোমিটাৰ দূৰত যাই ঘূৰি আহিব লাগিব। এইখিনিতো বেলেগ কথা, আগত যেতিয়া ভিতৰত সোমাম তেতিয়া কি অৱস্থা হ'ব ভাবক। ইয়াতে 150 কিলোমিটাৰ, 5 কিলোমিটাৰ 10 কিলোমিটাৰ কাৰণে ইয়াতে 150-200 কিলোমিটাৰ ঘূৰি আহি তাৰপিছতহে আলহী ঘৰ পাব। এনেকুৱা অৱস্থা হৈছে, মানে কি ক'ম, এনে ভালে মজা হৈছে বাৰু। ইহঁতৰ ওচৰত এনেকৈ ঘৰ ৰাখিব নালাগে। এনেকুৱা হ'লে ধৰক এক্সিডেণ্টটো নহয়। তো বাইক চলাই গৈ আছোঁ, একো ফিলে হোৱা নাই, কাৰণ ৱেডাৰো ভাল, ৰাস্তাও ভাল, আৰু আমি ৰখি যিহেতু ভোক লাগিলে কিবা খাই লৈ আছোঁ। আৰু এতিয়া 300 কিলোমিটাৰৰ ভিতৰত কোনো এটা দোকান নাই, সেইকাৰণে আমি নিজে মেইন গেটতে খাই ল'লোঁ আৰু ফুল টেংকি কৰি ল'লোঁ
যাতে আমাৰ একো প্ৰব্লেম নহয় তো গাইজ আমি এতিয়া বৰ্তমান এক্সপ্ৰেছ ৱে 60% গুচি আহিলোঁ কালি ৰাতিপুৱা পাম একচুৱেলি তো দিনটো কালি শুম ইভিনিং ওলাই যাম একেবাৰে দিল্লী দেখাম আপোনালোকক তো এতিয়া আমি গৈ থাকোঁ গাড়ীত পূৰা আকৌ পেকিং চেকিং কৰি ল'লোঁ এতিয়া গৈ থাকোঁ বলক ৰেষ্ট ল'লোঁ মানে ইয়াতে বলক এতিয়া গুড মৰ্ণিং গাইজ আমি ফাইনেলি আহি পালোঁ আগ্ৰা তাজমহলৰ ওচৰতে একচুৱেলি ক'ব পাৰি তাজমহল ইয়াৰ পৰা পূৰা দেখা পায় সেয়া কেমেৰাত দেখা পাইছে নাজানো ইটো ইয়াৰ পৰা পূৰা দেখা পাই আছোঁ তাজমহল তো আমি ইয়াতে আছোঁ ইয়াতে বৰ্তমান অলপ ৰেষ্ট ল'ম অলপ ফ্ৰেছ হৈ ল'ম তাৰপিছত আপোনালোকক ডাইৰেক্ট তাজমহলৰ ওচৰত লৈ যাম তাজমহল দেখুৱাম ধুনীয়াকৈ আৰু তাৰ পৰা আকৌ মোৰ লগৰ ল'ৰা তাত যাব লাগিব আৰু 200 কিলোমিটাৰ দূৰত আছে চ' যিয়ে নহওক আজি ইয়াতে ওচৰত আমি তাজ এইটো যোনটো হোটেলত আমি হোটেল তাজে হয় ৰেষ্ট লৈ ইয়াৰ পৰা বঢ়িয়াকৈ ওলাই যাম ওলাই যাই কিনে ডাইৰেক্ট তাজমহল চাব যাম আপোনালোকে ভিডিঅ' শেষলৈ চাব আজি বহুত ইণ্টাৰেষ্টিং হ'ব কাৰণ গোটেই তাজমহল দেখুৱাম দিল্লীত আগ্ৰাত আৰু ইয়াতে ম'হ চৰাইবিলাক কি ধুনীয়াকৈ অপেনলি থাকে খালি এটা বস্তু বেয়া পাইছোঁ ইয়াতে সেইটো হ'ল আপোনাৰ এতিয়াও সেই লেট্ৰিন নাই এইফালে মানে গোটেই মানুহ এই জংঘলতে আহে তো ইয়াতে বৰ্তমান বোলে বনাই আছে বিল্ডিংবোৰ কিন্তু লেট্ৰিনটো বনোৱা নাই মোৰ মতেতো লেট্ৰিনটো আগতে বনাব লাগিছিলে একো নাই এতিয়া দিল্লীত তেনেকুৱাই আৰু মুভিত যেনেকৈ চাই আছিলোঁ তেনেকুৱাই পালোঁ আহি কিনে কিন্তু ভিতৰৰ চিটিত এতিয়াও সোমোৱা নাই ইয়াৰ পৰা বিল্ডিং দেখা পায় কিন্তু আজি চাম আগতে ফ্ৰেছ হৈ লওঁ গা চা ধুই লওঁ তাৰপিছত বঢ়িয়াকৈ ওলাই যাম আৰু আপোনালোকক দেখুৱাম দিল্লীৰ আগ্ৰা তাজমহল